আদৰণি জনাইছোঁ। লগতে আমাৰ বুঢ়াগোহাঁই ডাঙৰ জৰিয়তে বৰ্ণালী শইকীয়া বাইদেউ, পদ্মাৰ বাইদেউ আৰু সন্মানৰ দুজন ব্যক্তি আমাৰ দলত যোগদান কৰিছে। তেওঁলোকক আমি ভাৰতীয় জনতা পাৰ্টিলৈ উষ্ম আদৰণি জনাইছোঁ। এটা হাততালি দিয়ক সকলোৱে। যে আজি ভাৰতীয় জনতা পাৰ্টি এক বটবৃক্ষত পৰিণত হৈছে। দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰাৰ নিমিত্তে, লগতে ভাৰতবৰ্ষখনক এখন পৰম বৈভৱশালী ৰাষ্ট্ৰ হিচাপে পৰিণত কৰাৰ কাৰণে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদৰে সমগ্ৰ দেশখনক আগবঢ়াই লৈ গৈছে, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এই ভাৰত উপমহাদেশখনক সৰ্বদিশতে আগবঢ়াই নিয়াৰ যি প্ৰয়াস যোৱা 7টা বছৰ ধৰি যিদৰে আজি দেশৰ সামগ্ৰিক বিকাশ হৈছে, আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতেই হওক, ইণ্টাৰনেশ্যনেল কমিটিয়েই হওক বা বিভিন্ন ক্ষেত্ৰত আন্তঃগাঁথনিয়েই হওক, কানেক্টিভিটিয়েই হওক, ইনফ্ৰাষ্ট্ৰাকচাৰেই হওক, সকলো ক্ষেত্ৰত আজি ভাৰতবৰ্ষ দুপক দুপে আগবাঢ়ি গৈছে। ঠিক তেনেদৰে 2016 চনত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ আছিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিদৰে চৰকাৰ গঠন হৈছিলে, 2016 পৰা 2021 চনলৈকে অসমৰ যি সামগ্ৰিক উন্নয়ন, ব্যাপক যি উন্নয়ন, এই উন্নয়নে সঁচাই অসমৰ সকলো জাতি জনগোষ্ঠীক চুই গৈছিলে। আৰু তাৰ আধাৰত 2021 চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক অসমৰ সন্মানৰ ভোটাৰ ৰাইজে পুনৰবাৰ শাসনত অধিষ্ঠিত কৰিছিলে। নিৰ্বাচন শেষ হ'ল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমত এখন চৰকাৰ হ'ল, যিখন চৰকাৰৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে আজি অসমত যি দ্ৰুত উন্নয়ন হৈছে, যি স্পীডি ডেভেলপমেণ্ট বুলি আমি ক'বলৈ যাওঁ, আৰু লগতে PND, পিচ এণ্ড ডেভেলপমেণ্ট, শান্তি আৰু প্ৰগতিৰ যি অবিৰত যাত্ৰা আৰম্ভ হৈছে, এই যাত্ৰাৰ লগত কংগ্ৰেছ দল এৰি সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়াই আমাৰ দলত যোগদান কৰিছে। তাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কেইবাজনৰ জ্যেষ্ঠ নেত্ৰীয়ে তথা নেতাই দল ত্যাগ কৰিছে। তেখেতে এটা কথা কৈছে যে মই কোন দল আছিলোঁ সেইটো কথা নহয়, যে কোন দলৰ জৰিয়তে অসমৰ সামগ্ৰিক উন্নয়ন, অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰিবলৈ যিটো ৰাস্তা পাম, যিটো অৰিয়েণ্টেশ্যন পাম, সেই দলতে মই থাকিম। মই তেখেতক তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ দল যি এক চিন্তা কৰিছে, যাৰ এক প্লানিং আছে, যাৰ এক ভিছন আছে, যাৰ এক মিছন আছে, যাৰ এক গোল আছে। এই ভিছন মিছন গোল লৈ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ আজি অসমত চলি আছে। আৰু আমি দায়বদ্ধ আছোঁ 3 কোটি 30 লাখ জনতাৰ প্ৰতি। এই 3 কোটি 30 লাখ যি জনতা জনাৰ্দন আছে, এই জনতা জনাৰ্দনক সেৱাৰ কাৰণে এই ভাৰতীয় জনতা পাৰ্টি প্ৰতিশ্ৰুতিবদ্ধ। আৰু সেই নিমিত্তে বহুত আমাৰ মিডিয়া বন্ধুসকলো আছে, ইলেক্ট্ৰনিক মিডিয়াই হওক, প্ৰিণ্ট মিডিয়াই হওক। মই মিডিয়া বন্ধুসকলক কৈছোঁ যে তেখেতসকলে মাজে মাজে আমাক সোধে যে আজি ভাৰতীয় জনতা পাৰ্টিত বিভিন্ন দলেই বিধায়ক, সন্মানিত বিধায়কসকলে যোগদান কৰিছে। সৌসিদিনা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আহিছে, আজি আমাৰ দলৰ সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়া আহিলে, আৰু এজন বিধায়ক আহি আছে। আপোনালোকে জানে যে আজি তেওঁলোকে দেখিছে, তেওঁলোকে এটা সমাজ সেৱাৰ কাৰণে ৰাজনৈতিক ক্ষেত্ৰখনত আহিছিল, আৰু যাৰ জৰিয়তে নিজৰ সমষ্টি আৰু ৰাজ্যখনক সামগ্ৰিক উন্নয়নৰ কাৰণে যিটো দলৰ দিশা আছে, যিটো দলৰ ভিছন আছে, যিটো দলৰ মিছন আছে, সেই দলক তেওঁলোকে আঁকোৱালি লৈছে যে অসমখন আমি আৰু পিছ পৰি নাথাকোঁ। অসমৰ কৰ্মভূমি, অসমৰ বজাৰ, অসমৰ কৃষি, অসমৰ উন্নয়ন আমি সৰ্বতোপ্ৰকাৰে লৈ যাব লাগিব। আৰু সেই মানসিকতাৰে আমাৰ দলত যোগদান কৰিছে। আপোনালোকে সকলোৱে জানে ভাৰতীয় জনতা পাৰ্টি এটা ডিচিপ্লিন পাৰ্টি, পাৰ্টি উইথ ডিফাৰেঞ্চ। যে আমি সদায় আমাৰ দলৰ যি নিয়মানুবৰ্তিতা আছে, আমাৰ দলৰ যি ডিচিপ্লিন আছে, এই ডিচিপ্লিন আমি সৰগত কৰি কাম কৰি যাওঁ। পণ্ডিত দীনদয়াল উপাধ্যায়ে যি দৰ্শন দি থৈ গৈছে, একাত্ম মানৱ দৰ্শন, আৰু লগতে তেখেতে আমাক দি থৈ গৈছে যে আমি অন্তোদয় আমাৰ শেষ লক্ষ্য, যে সমাজত আটাইতকৈ শেষৰ শাৰীত থকা ব্যক্তিজনক আমি আপলিফমেণ্ট দিব লাগিব, পৰেষ্ট টু প'ৰ আৰু এক্টিভিটিৰে আমি সমাজত কাম কৰি যাব লাগিব। আৰু এই নিমিত্তে ভাৰতীয় জনতা পাৰ্টি সদায় কাম কৰি যাব। আৰু এই আগন্তুক যি 5 বছৰ, এই চৰকাৰখন এখন ৰাজনৈতিক চৰকাৰ, আমাৰ বিচাৰধাৰাৰ চৰকাৰ, আৰু ক্ষেত্ৰতে সৰ্বদিশতে আমি বিচাৰধাৰাক আগবঢ়াই লৈ গৈ অসমৰ জনতাক আমি সেৱা কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু আমি যিখিনি কাম নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলোঁ, ৰাইজৰ মাজত গৈ ভোট ভিক্ষা মাজিছিলোঁ, আৰু সেইখিনি কাম আমাৰ চৰকাৰে হাতত লৈছে। আপোনালোকে বাজেটখন দেখিবলৈ পাইছে যে অসমত
প্ৰথমবাৰৰ বাবে শ্ৰদ্ধেয় বাইদেউ এজনীয়ে এইবাৰ বিত্তীয় বিভাগৰ দায়িত্ব লৈ বাজেট উত্থাপন কৰিছে। ঠিক তেনেদৰে আমি মহিলাসকলকো সৰ্বদিশতে আগবঢ়াই লৈ যাব বিচাৰোঁ। ভাৰতীয় জনতা পাৰ্টিৰ এই আইডিঅলজি, এই বিচাৰধাৰাক যিসকলে আঁকোৱালি ল'ব, এই মাতৃভূমিক লগতে দেশৰ যি কৃষ্টি সংস্কৃতি সভ্যতা সংস্কৃতিক বিশ্বগুৰু আসনত লৈ যাবৰ কাৰণে হ'ল ভাৰতীয় জনতা পাৰ্টি। এই যে কালচাৰেল হিন্দুজিম, কালচাৰেল মানে নেশ্যনেলিজিম বুলি কৈছে, যে সাংস্কৃতিক ৰাষ্ট্ৰবাদ গঢ়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি সদায় সংকল্পবদ্ধ, আৰু এই সংকল্পতা আগত ৰাখি সদায় আমি কাম কৰি যাম। এই ক্ষেত্ৰত আমি এক বিন্দু পিছ হৈ কি নাযাওঁ, বা এক বিন্দু সময়তো আমি কম্প্ৰমাইজ নকৰোঁ। আমাৰ যি আইডিঅলজি আছে, আমাৰ যি বিচাৰধাৰা আছে, এই বিচাৰধাৰাক সৰগত কৰি আগন্তুক দিনত আমি সকলো একাকাৰ হৈ সমাজখনক, এই অসমীয়া সমাজখনক, অসমীয়া সমাজ বুলি ক'লে অসমত বাস কৰি থকা সকলো জাতি জনগোষ্ঠীক একাকাৰ কৰি ভাৰতীয় জনতা পাৰ্টি নামৰ যি বটবৃক্ষ আছে, যি আমৰেলা আছে, এই আমৰেলা তলত সকলো জাতি জনগোষ্ঠীক আমি একত্ৰিত কৰি এই বৰ অসমৰ বৰ ভূমিত আমি সেৱা কৰাৰ কাৰণে এই ভাৰতীয় জনতা পাৰ্টি সদায় সংকল্পবদ্ধ। মই দীঘলীয়া ভাষণ নাৰাখোঁ, সকলোকে ধন্যবাদ জনাইছোঁ। লগতে যিসকল আমাৰ কংগ্ৰেছ দলৰ অন্যান্য নেতা বা নেত্ৰী আমাৰ দলত যোগদান কৰিছে, তেওঁলোকে আজিৰ পৰা আমাৰ দলৰ একোজন সদস্য হ'ল। আপোনালোকে আমাৰ দলৰ যি পুস্তিকা আছে, পণ্ডিত দীনদয়ালজীৰ জীৱন দৰ্শন, ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, জিন্দাল কুশাভাউ ঠাকৰেজীৰ জীৱন দৰ্শন, লগতে আমাৰ বিচাৰ পদ্ধতি, আমাৰ যি সংগঠন সংৰচনা, এই আটাইবিলাক কথা আপোনালোকে অনুধাৱন কৰিব, এইবিলাক ষ্টাডি কৰিব। বিভিন্ন আমাৰ ষ্টাডি মেটেৰিয়েল আছে, আমাৰ পঞ্চনিষ্ঠা আছে, যি পঞ্চনীতিৰ উদ্বুদ্ধ হৈ ভাৰতীয় জনতা পাৰ্টি নামৰ এই বটবৃক্ষজোপি আজি এই অৱস্থাত আমি পাবলৈ সক্ষম হৈছোঁ। এইখিনি কথা আপোনালোকে অনুধাৱন কৰিব। আজি মই পুনৰ সকলোকে নমস্কাৰ জনাইছোঁ। যিসকল আমাৰ জ্যেষ্ঠ কেইবাজনো ব্যক্তি আছে, আমাৰ ইয়াত ভাল লাগিছে। লগতে আজি আমাৰ যিখন নিয়মীয়া বাৰ্তা আমি প্ৰতি মাহে মান্থলি মেগাজিন আমি ওলাই আহিছিলোঁ, এই বাৰ্তাখনো প্ৰতি মাহৰ 1 তাৰিখে আমি উদ্বোধন কৰোঁ। তাৰ কাৰণে আমাৰ অমীয় বৰা ডাঙৰীয়া, বিশ্বৰূপ ভট্টাচাৰ্য ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সকলো বিষয়ববীয়া যিসকলে থাকি আমাক উৎসাহ উদ্দীপনা যোগালে, সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়াৰ আনুষ্ঠানিক যোগদানত সন্মানীয় ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, পল্লৱ লোচন দাস ডাঙৰীয়া, পুলক গোহাঁই ডাঙৰীয়া, কুশল দুবৰী ডাঙৰীয়া বিশেষভাৱে ধন্যবাদ দিছোঁ। বহুতে পিছ পৰি থাকে, মই বিশেষ এটা ধন্যবাদ দিছোঁ আৰু হাততালি দিবলৈ তেওঁক। এই দুইজনৰ জুতিত আমি থাওৰা সমষ্টিক অসমৰ ভিতৰত এটা সুন্দৰ সমষ্টিলৈ লৈ যাব বিচাৰোঁ। আৰু প্ৰতিটো ক্ষেত্ৰতে দুইজনে ভাই ককাই যি সম্বন্ধ, আমি দলটো আমি তেনেদৰে পৰিচালনা কৰোঁ। আমি এক পৰিয়ালৰ মানসিকতে ভাৰতীয় জনতা পাৰ্টিত থাকোঁ। আমি ভাতৃ ভগ্নীৰ সম্বন্ধৰে সংগঠনত কাম কৰোঁ। ঠিক তেনেদৰে মই আজি সভাপতি হিচাপে কুশল দুবৰী ডাঙৰীয়া আৰু আমাৰ বৰ্তমানৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই দুইজনৰ ভাই, মানে যিটো জ্যেষ্ঠ আৰু কনিষ্ঠ, অগ্ৰজ আৰু অনুজ, এই সম্পৰ্কৰে থাওৰা সমষ্টি অসমৰ ভিতৰত এটা সুন্দৰ সমষ্টিলৈ পৰিণত হওক, তাকে কামনা কৰি মোৰ দুষাৰ সামৰিছোঁ। ভাৰত মাতা কি জয়, জয় শ্ৰীৰাম। আমাৰ সকলোৰে আদৰৰ তথা শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ তেখেতৰ সাৱলীল আৰু ভাৰতীয় জনতা পাৰ্টিৰ দৰ্শন আদৰ্শ সম্পৰ্কে যিখিনি বক্তব্য আগবঢ়াই আমাক সকলোকে অনুপ্ৰাণিত কৰিলে, তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে সবলভাৱে আগবাঢ়িবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনত যথেষ্ট কৰ্মসূচী গ্ৰহণ কৰা হৈছে। তেখেতৰ নেতৃত্বত আমি আশা কৰিছোঁ সংগঠন আৰু শক্তিশালী হ'ব। বৰ্তমান সময়ত ভাৰতবৰ্ষক নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কৰ্মৰাজি, যি তেওঁৰ ব্যক্তিত্ব আৰু তেওঁৰ আদৰ্শৰে গোটেই ভাৰতবাসীক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে, ঠিক ধৰণে অসমত এক নতুন ধাৰা গতিধাৰাৰে আজি আমাৰ আগৰ চৰকাৰখনৰ নেতৃত্ব দিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বৰ্তমান চৰকাৰক নেতৃত্ব দিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰ্মৰাজিয়ে আজি বিভিন্ন স্তৰৰ সকলো ৰাজনৈতিক সামাজিক কৰ্মীসকলে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে। ই আমাৰ বাবে অতি আনন্দৰ বিষয় আৰু আমি সকলোকে একত্ৰিত কৰি আমি সংগঠন শক্তিশালী কৰাৰ লগতে আমি অসমৰ জনসাধাৰণক সেৱা কৰাব বিচাৰিছোঁ। সৰ্বাংগ সুন্দৰ এখন অসম নিৰ্মাণৰ সংকল্পক আমি বাস্তৱত ৰূপায়ণ কৰিব বিচাৰিছোঁ। আজি আমাৰ সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়াই আমাৰ মাজত যোগদান কৰাটো আমাৰ বাবে অতিবাচক খবৰ। ঠিক তেনেধৰণে আজি কংগ্ৰেছ দলৰ কেইবাগৰাকীও আজি আমাৰ মাজত বৰ্ণালী বাইদেউ আহি যোগদান কৰা,
আজি সকলো আমাৰ কাৰণে অতি আনন্দৰ কথা। তো আমি যিসকলে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আপোনালোকক আমি উষ্ম আদৰণি জনাইছোঁ। আজিৰ এই আদৰণীয় অনুষ্ঠানত আজি বিশেষভাৱে আমাৰ সন্মানীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া তেখেতো আহি আমাৰ মাজত আহি উপস্থিত হোৱাৰ কথা। তেওঁ বিশেষ এটা কাৰ্যসূচী থকাৰ বাবে তেওঁ কিছু পলমকৈ আহিছে। তেখেতে কিন্তু আমাক বাৰ্তা প্ৰেৰণ কৰিছে যে আজি এই যোগদানৰ কাৰ্যসূচীত যিসকলে আজি সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়া আমাৰ মাজত যোগদান কৰিছে, আমাৰ বৰ্ণালী বাইদেউকে আদি কৰি আজি সকল যোগদান কৰিছে, সকলোকে তেওঁ আদৰণি জনাইছে আৰু সকলোৱে মিলি আমি একেলগে সংগঠন আৰু চৰকাৰৰ কাম কাজ আমি একেলগে আগবঢ়াই লৈ যাম। সেই বাৰ্তাখিনিও আপোনালোকক মই অৱগত কৰিলোঁ। বিশেষভাৱে কুশল দুৱৰী ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত থাকি আজি এই সভাখনক তেওঁ সুস্থ বৃদ্ধি কৰাৰ লগতে সংগঠনক বিভিন্ন পৰ্যায়ত তেওঁ আগবঢ়াই লৈ যায়। আৰু আমাৰ সভাপতি ডাঙৰীয়াই কোৱাৰ ধৰণে সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়া আৰু কুশল দুৱৰী দুয়োগৰাকীয়ে আমাৰ গোটেই উজনি অসমত বিশেষভাৱে আমাৰ বলিষ্ঠ নেতা হিচাপে আমি সকলোৱে তেওঁলোকক মান্য কৰোঁ। দুয়োগৰাকীয়ে মিলি থাওৰা সমষ্টিকে আদি কৰি গোটেই আমাৰ উজনি অসমৰ জিলাসমূহত তেওঁলোকে সংগঠন শক্তিশালী কৰিব, তাকে আমি কামনা কৰিছোঁ। আৰু আজি সকলোৱে ইয়াত সমবেত হৈ আজিৰ কাৰ্যসূচীৰ আপোনালোকে যি সাফল্যমণ্ডিত কৰাত সহযোগিতা কৰিলে আপোনালোক সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাই আজিৰ এই সভা আমি এটা সামৰণি মৰাৰ আগমুহূৰ্তত আমাৰ নতুনকৈ যিসকলে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে তেখেতসকলক মঞ্চত আহি এখন ফটো ল'বৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সেইকাৰণে আজি আমাৰ মঞ্চত থকা তেওঁলোকে তেখেতকো আমি আহিবৰ বাবে ইয়াত অনুৰোধ জনাইছোঁ। আৰু বিশেষভাৱে আমাৰ থাওৰা সমষ্টিত বিশেষভাৱে কাম কৰি থকা শিৱভদ্ৰ ডাঙৰীয়া আছোঁ, তেখেতকো আমি মঞ্চত আহি একেলগে এখন ফটো তুলিবৰ বাবে আমি সকলোকে অনুৰোধ জনাইছোঁ। শিৱভদ্ৰ ডাঙৰীয়াক বিশেষভাৱে আমি আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বাকী যিসকল আজি আহিছে আপোনালোকে আহি এখন ফটো তুলিবৰ বাবে ব্যৱস্থা আমি আজিৰ অনুষ্ঠানত সকলোৱে যি আমাক সহযোগিতা কৰিলে সকলোকে আমি ধন্যবাদ জনাই শেষত এখন ফটোগ্ৰাফ আমি আমাৰ সংগঠনৰ খুব প্ৰয়োজন। সেইকাৰণে আমি শিৱভদ্ৰ ডাঙৰীয়া, সুশান্ত বুঢ়াগোহাঁই আৰু আমাৰ কুশল দুৱৰী ডাঙৰীয়া তিনিগৰাকীকে একেলগে এখন ফটো তুলিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমি সকলোকে ধন্যবাদ জনাই সকলোকে শুভেচ্ছা জনাই আজিৰ এই কাৰ্যসূচী ইয়াত আমি সামৰণি ঘোষণা কৰিলোঁ। ধন্যবাদ। ভাৰত মাতা কি জয়।